নমস্কাৰ, অৰূপ দাস মেকঅভাৰ ইউটিউব চেনেললৈ আটাইকে স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ ফটোশ্বুট কৰিব কোহিনুৰ থিয়েটাৰ কেম্পলৈ পাঠশালা। তো আমি এতিয়া এনেকৈ যাম, ৰঙিয়া হৈ যাম। তো মোৰ সৈতে আছে আমাৰ ফটোগ্ৰাফাৰ দীপংকৰ ডেকা, লগতে আমাৰ সাংস্কৃতিক সাংবাদিক বিকি শৰ্মা। আমি কেম্পলৈ গৈ আছোঁ, তাত শ্বুট হ'ব। তাৰ পৰা আপোনালোকক সৰু সৰু ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আৰু মই মোৰ সৈতে এতিয়া দীপংকৰ আৰু বিকি আছে, ইহঁতকো অকণমান দেখাই দিছোঁ। দীপংকৰ সকলোৱে জানে, দীপংকৰ খুব ভাল ফটোগ্ৰাফাৰ, লগতে খুব ভাল ডিজাইনাৰ। অসমৰ যিমানবোৰ চিনেমা, ভ্ৰাম্যমাণ থিয়েটাৰৰ পোষ্টাৰ, এইবোৰ যিবোৰ ডিজাইন কৰে দীপংকৰে কৰি আছে, প্ৰতিখন থিয়েটাৰৰ পৰাই প্ৰতিখন চিনেমাৰ। লগতে এয়া বিকি মোৰ পিছত আছে, বিকি শৰ্মা, আমাৰ খুব ভাল সাংবাদিক, সকলোৱে জানে সাংস্কৃতিক লাইনত। আজি আমি আটাই একেলগে গৈ আছোঁ। এয়া বৰ্তমান আমি ৰাস্তাত, আৰু ইয়াৰ পৰা অকণমান দূৰ পাই আমি কি পাম বিকি? প্ৰণীতা। তো প্ৰণীতা ৰেষ্টুৰেণ্টত অকণমান খাই ল'ব লাগিব, তাৰ পৰা আপোনালোক দেখাই থাকিম, চাই থাকিব। আমি এতিয়া প্ৰণীতা ৰেষ্টুৰেণ্ট পালোঁ। তো এতিয়া আমি তালৈ গৈ আছোঁ খাবলৈ, অকণমান দেখাই থাকিম, আপোনালোকে চাই থাকিব। মাছ, এয়া প্ৰণীতা ৰেষ্টুৰেণ্ট। আমি এতিয়া খাই লওঁ, কাৰণ ভোকো লাগিছে, আজি বহুত ৰ'দ, গৰমো লাগিছে। প্ৰণীতা ৰেষ্টুৰেণ্টৰ কথা কি ক'ম, সকলোৱে চিনি পায়। যিসকল মানুহে এইপিনেৰে বৰপেটা বা পাঠশালা, হাউলি এনেকুৱা ঠাইবোৰলৈ যায়, ইয়াতে এপাক সকলোৱে সোমায়। খাদ্য খানা ভালে, সকলোৱে কয়। আগতো আহিছোঁ আৰু আজি সোমালোঁ। পৰঠা আহি গ'ল, এই দুইজন মানুহে আগত লৈ লৈছে। মোৰ এইখন চাহ আহি আছে, তো এতিয়া আমি খাম। পৰঠাখন বহুত ডাঙৰ দেই, ঢাকখন দি থৈ দিছে, চব্জি গতৰ তলত। তো আমাৰ খোৱা লোৱা শেষ, এতিয়া আমি পাঠশালালৈ গৈ আছোঁ। বৰ গৰম, বৰ ৰ'দ, তথাপিও কামটো কৰিবই লাগিব। অকণমান শান্তি, ভোকো লাগিছিলে। তো আমি বৰ এতিয়া গৈ আছোঁ। এয়া আহক, আপোনালোকক নেক্সট সৰু সৰু ভিডিঅ'বোৰ দেখাই আছোঁ, চাই থাকিব। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আমি পাঠশালা পাই গ'লোঁ, নাট্যনগৰী। এতিয়া আমি কোহিনুৰৰ কেম্পলৈ গৈ আছোঁ। আমাৰ শ্বুট আৰম্ভ হ'ব। ইখন ৰ'দ দিছে। আমি কোহিনুৰ থিয়েটাৰৰ কেম্প পাই গ'লোঁ। এয়া আমি কোহিনুৰ থিয়েটাৰৰ কেম্পৰ ভিতৰলৈ গৈ আছোঁ। আজি আমাৰ শ্বুটৰ কাম এই কেম্পৰ ভিতৰতে হ'ব। ইয়াতে মেকআপো হ'ব, লগতে শ্বুটো হ'ব। আৰু মই প্ৰথমবাৰৰ কাৰণে কোহিনুৰ থিয়েটাৰৰ কেম্পৰ ভিতৰলৈ আহিছোঁ, মানে কেম্পলৈ আহিছোঁ। আগতে অহা নাছিলোঁ। কোহিনুৰ থিয়েটাৰ মই শ্বুট কৰিছোঁ, গুৱাহাটীত কৰিছোঁ, পোষ্টাৰ শ্বুট ষ্টুডিঅ'ত। আজি ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ। ভিতৰখন দেখিলোঁ, খুবেই সুন্দৰ, খুবেই ধুনীয়া, খুব ভাল লাগিছে, ইমান পৰিপাটি। আৰু মোৰ এটা নতুন অভিজ্ঞতা হ'ল ইয়ালৈ আহি। আৰু ইয়াতে তেখেতসকলৰ আখৰা গৃহ, ইয়াতে বিভিন্ন ধৰণৰ নাটকৰ ৰিহাৰ্চেল হয়, আজিও ৰিহাৰ্চেল হ'ব। তো ইয়াৰ পৰাই আপোনালোকক সৰু সৰু ভিডিঅ'বোৰ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব, মোৰ চেনেলটো লাইক কৰিব। এয়া কোহিনুৰ থিয়েটাৰৰ জন্মদাতা প্ৰয়াত মহীৰূপ ৰতন লকৰদেৱৰ আৱক্ষয় মূৰ্তি। এয়া কোহিনুৰ থিয়েটাৰৰ ৰিহাৰ্চেল থলী, ইয়াতে নাটকৰ ৰিহাৰ্চেল হয়। এবাৰ পৰিৱেশটো দেখাই দিছোঁ।
এয়া অভিনেত্ৰী বাবলি বৰা। আমাৰ এতিয়া আশা ফুকনৰ শ্বুট চলি আছে, দীপাংকৰ ব্যস্ত। তো অকণমান পৰিৱেশটো দেখাই আছে শ্বুটৰ। এয়া অমিত বৰাৰ শ্বুট চলি আছে। অমিত বৰা এইবাৰ ফাৰ্ষ্ট টাইম আহিছে ভ্ৰাম্যমাণ থিয়েটাৰলৈ। এয়া চবকে দেখাই দিছোঁ এবাৰ। এয়া বাবলিৰ শেষ কষ্টিম, লাষ্ট আৰু বাবলিৰ এইটোৰ পিছত শেষ। বিকি শৰ্মা আমাৰ সাংস্কৃতিক সাংবাদিক। আশা আমাৰ এতিয়া শ্বুট শেষে হ'ব। এয়া আশা ফুকন, আশাৰ এইটো লাষ্ট কষ্টিম। তো আজি আমাৰ ইয়াতে কৰা থিয়েটাৰৰ পোষ্টাৰ শ্বুটৰ কামখিনি ভালে শেষ হ'ল। এতিয়া আমাৰ লাইটৰ বস্তু, কেমেৰাৰ বস্তু এইবোৰ সামৰি আছোঁ। মোৰখিনি বাৰু আগতে সামৰি ল'লোঁ। তো ইয়াৰ পৰা আমি গুৱাহাটীলৈ উভতি যাম আৰু আজি ইয়াতে কৰা ভিডিঅ'খিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, ধন্যবাদ।